নিজক আৰু পৃথিৱীখনক ভাল পাবলৈ শিকাটো হ'ল জীৱনজোৰা এক প্ৰেম কাহিনীৰ মধুৰ আৰম্ভণি। পৃথিৱীত যি মহৎ কাৰ্যত সংগতি হৈছে সকলোখিনিয়েই সম্ভৱ হৈছে প্ৰত্যাশাৰ দ্বাৰাহে। জীৱনত কোনো সুযোগ সুবিধা নাপালোঁ বুলি কোনো মহৎ লোকে আপত্তি কৰাটো উদাহৰণ নাই। জীয়াই থকাৰ বাবে পৃথিৱীখন অতি ভয়াৱহ ঠাই। এয়া অসৎ মানুহৰ বাবে হোৱা নাই, হৈছে নিবনুৱা সকলৰ বাবেহে। গোটেই জীৱনৰ হে লক্ষ্য নহয়, খোজকাঢ়ি যোৱা মানুহে বেছি দেখিবলৈ পায় আৰু বেছি দিন জীয়াই থাকে। ঘৰৰ দুৱাৰত তলা নমৰা আৰু কেতিয়াও মিছা কথা নোকোৱা দুয়োটাই একেই কথা। পৃথিৱীত যিমান মানুহ আছে সেইসকলৰ ভিতৰত শতকৰা মাত্ৰ 15জনমান মানুহে যিকোনো বিষয়ে মৌলিক চিন্তা কৰে। চিন্তা কৰাটোৱেই হ'ল বেছিভাগ মানুহৰ কাৰণে আটাইতকৈ ডাঙৰ শক্তি। এগছি চাকিৰে হাজাৰ গছি চাকি জ্বলাব পাৰি, তথাপিও সেই চাকিৰ পোহৰ কমি নাযায়। ঠিক তেনেদৰে সুখ ভগাই ল'লেও কমি নাযায়, বৰং ইয়াৰ উজ্জ্বলতা বৃদ্ধি পায়। আত্মত্যাগ, শৃংখলা আৰু আত্মসংযম নহ'লে মুক্তি পোৱাৰ কোনো উপায় নাই। শৃংখলা নোহোৱাকৈ আত্মত্যাগ কৰিলে একো ফল নধৰে। কোনো নিৰাশবাদীয়েই আকাশৰ তৰাৰ ৰহস্য আৱিষ্কাৰ কৰা নাই, কোনো অনিশ্চিত ভূমিলৈ নৌ যাত্ৰা কৰা নাই বা মানৱ আত্মাৰ বাবে নতুন স্বৰ্গৰ বাৰ্তা বহন কৰি অনা নাই। মানুহৰ জীৱনৰ শূন্যতা আৰু আনন্দহীনতাই মানুহক সমাজ পাতি বাস কৰিবলৈ বাধ্য কৰে। কিন্তু সমাজত প্ৰচলিত বহু বেয়া কথা আৰু বেয়া ৰীতি নীতিয়ে মানুহক সমাজৰ পৰা দূৰলৈ ঠেলি দিব খোজে। এই দুয়োটাৰ মাজত ভাৰসাম্য ৰক্ষা কৰি চলাৰ একমাত্ৰ উপায় হ'ল বিনয় আৰু শিষ্টাচাৰ। ভয় কমকৈ কৰিবা, আশা কৰিবা বেছিকৈ, হুমিয়া কমকৈ পেলাবা, উশাহ ল'বা বেছিকৈ, বেছিকৈ পেকেৰেই নাথাকিবা, কথা ক'বা বেছিকৈ, ঘৃণা কমকৈ কৰিবা, ভাল পাবা বেছিকৈ। ইয়াকে কৰিলেই পৃথিৱীৰ সকলো ভাল বস্তু তোমাৰেই হ'ব। মোৰ প্ৰজন্মৰ মানুহৰ আটাইতকৈ ডাঙৰ আৱিষ্কাৰটো হ'ল এই যে মানুহে নিজৰ মনোভাৱ তথা জীৱনৰ প্ৰতি দৃষ্টিভংগী সলনি কৰি তেওঁলোকৰ গোটেই জীৱনটোকেই সলনি কৰি দিব পাৰে। ভৱিষ্যতৰ বাবে তৈয়াৰী হোৱা সকলোতকৈ শ্ৰেষ্ঠ পথ হ'ল সমস্ত বুদ্ধি, ক্ষমতা আৰু আগ্ৰহ সহকাৰে আজিৰ কাম কৰি যোৱা।